UPPL নাছিলে নেকি এই মোৰ লগত লেফট সাইডত আছে শাহজাহান আলী আহমেদ তেখেতে 2020 মঠাংগুৰি সমষ্টিত UPPL ক্যান্ডিডেট আছিল নাকি হিকানে যি সকলে আজি UPPL কোনবা ডিস্ট্ৰিক্টৰ প্ৰেসিডেন্ট কৰবা সেন্ট্ৰেলৰ বিষয়ববীয়া কাম কৰি আছে আপোনালোকক কালিপুৰ কি প্ৰমোদ দাদাই কব তেওঁলোকে UPPL নহয় বুলি প্ৰমাণ কৰাটো UPPL নহয় বুলি যি গৰাকীয়ে তেওঁলোকক UPPL নহয় বুলি অপমান কৰিছে সকলো ফাউন্ডাৰ UPPLকে অপমান কৰা হৈছে যি কথা কৈছিল বিটিআৰ চুক্তিৰ যি পৰিৱৰ্তন স্লোগান দিছিল তেৱে একো কাম কৰিব পৰা নাই তেৱে 5 লাখ চাকৰি দিম বুলি কৈছিল এজনো চাকৰি তেৱে নিদিলে তেৱে কৈছিল যে বেঞ্চাৰ স্কুলটো উইদাউট কন্ডিশন প্ৰভিন্সিয়েলাইজ হ'ব এখনো স্কুল প্ৰভিন্সিয়েলাইজ নহল তেৱে কৈছিল যে আত্মসহায়ক গোটক 75000 কৈ দিম কিন্তু 75000 কে তেৱে দিব পৰা নাই বহুত আত্মসহায়ক গোটত কাম কৰি থকা আমাৰ আই মাতৃসকলে প্ৰমোদ বৰক বেয়া পাই আছে ছাত্ৰ ছাত্ৰীক বদলেনি ইউনিভাৰ্চিটিৰ পঢ়া ছাত্ৰ ছাত্ৰী মাষ্টাৰ ডিগ্ৰী আৰু গ্ৰেজুৱেচন কৰাক প্ৰতি মাহে 2500 টকা দিম বুলি কৈছিল এজনকো নিদিলে বদলেন অঞ্চলত বকবাদ কৰা মাছ মিডিয়া যি সকলে দিনে নিখায়ে বাং পানীৰ হক ছাত্ৰ ছাত্ৰৰ সমস্যা হক বা বিভিন্ন সমস্যাত দিনে নিখায়ে কাম কৰি থাকা এই মাছ মিডিয়া জাৰ্নালিষ্টসকলক জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি টকা দিয়া আছিল যদি আপুনি বিটিসি বাকি আপুনি পাব লাগিছিল কিন্তু আপুনি পোৱা নাই কেতিয়াবা প্ৰমোদ বড়ো সালবাৰীত আহিলে আপুনি এই প্ৰশ্নটো হুদক যে জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ 10 কোটি দিয়া কথাটো কি হল বুলি আৰু তেৱে প্ৰমোদ বড়োই কৈছিল যে 40টা সমষ্টিত 40টা তার মানে কি সিনেমা হল হব বলে এখনো সিনেমা হল তেও নবনালে সুজিত নাৰ্জাৰী যি বড়ো সকলৰ প্ৰথম শহীদ সুজিত নাৰ্জাৰীৰ নামত অডিটৰিয়াম কাম তেৱে 40টা বনাম বুলি কৈছিল একটাও নবনালে ফুটবল প্ৰেমী সকলৰ কাৰণে নতুন প্ৰজন্মৰ সকলৰ কাৰণে 40টা সমষ্টিত 40টা ষ্টেডিয়াম বনাম বুলি কৈছিল এটাও ষ্টেডিয়াম তেৱে নবনালে সেই কাৰণে আজি চাক সকলোৱে প্ৰমোদ বড়ো মিছলিয়া বুলি সব গম পায় তেৱে কৈ আছে হাগ্ৰামা মহিলাৰী সাৰে 17 বছৰত কি কাম কৰিলে আৰে 17 বছৰত যি কৰিবলগীয়া দলং ৰাস্তা পদলি ইউনিভাৰ্চিটি সব বনালে এটা প্ৰমোদ বড়ো দাদা আপোনাৰ যি একৰ্ড স্পিৰিট বিটিআৰ চুক্তিৰ দ্বাৰা ইউনিভাৰ্চিটি পাইছিলে কিয় এতিয়াও নবনালে বিটিআৰ চুক্তিৰ দ্বাৰা NIT কথা আছিল কিয় আপুনি এইটো কথা নকয় বিটিআৰ চুক্তিৰ একৰ্ডৰ স্পিৰিটৰ মতে বেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ হ'ব লাগিলে এইবোৰ কথা তেৱে প্ৰমোদ বড়ো এতিয়া নকয় আৰু সেই কাৰণে তেৱে এতিয়া কি কৈ আছে বেলেগ 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 কথা কৈ আছে যে 17 বছৰ হাগ্ৰামা সাৰে কি কৰিলে ৰাইজক প্ৰতাৰণা কৰিছে নেকি তেৱে মিছা কথা কৈছে তেৱে পুৰা জনসাধাৰণক বিটিসিৰ জনসাধাৰণক প্ৰমোদ দাদাই বুৰ্বক বুলি ভাবে শান্তি আহিলে কৈ থাকে কিন্তু শান্তি ক'ত আহিলে শান্তি যদি আহে নহয় হ্যাপিনেস আৰু পিসফুল ৰিলেটেড যদি শান্তি আহে নহয় আমি খুশিক সংসাৰ খাব পাৰিব লাগে এতিয়া নতুন প্ৰজন্ম BA পাছ MA পাছ সকলে চাকৰি পোৱা নাই অশান্তিত আছে বেঞ্চাৰ স্কুলৰ শিক্ষকসকলে চাকৰি পোৱা নাই প্ৰভিন্সিয়েলাইজ হোৱা নাই অশান্তিত আছে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে অশান্তিত আছে কিলে কামবোৰ পোৱা নাই কন্ট্ৰাক্টৰ সকলে কাম পোৱা নাই সেইকাৰণে শান্তিটো অকল প্ৰমোদ বড়োৰ মুখত আছে কিন্তু ৰিয়েল শান্তিটো নাই এটা ৰিয়েল শান্তিটো পুনৰ হাগ্ৰামা মহিলাৰ সাৰক পাৱাৰত আনিবৰ কাৰণে আমি কাম কৰিব লাগিব এতিয়া ৰাস্তায়ে পদলিয়ে কৰবা চাহা দোকান কৰবা সব আলোচনা কৰি আছে পুনৰ হাগ্ৰামা মহিলাৰ সাৰ শাসনত আহিব আৰু হাগ্ৰামা মহিলাৰ সাৰক শাসনত আনিবৰ কাৰণে বিটিসি অঞ্চলৰ বকবাদ কৰা সকলো জাতি জনগোষ্ঠীয়ে চেষ্টা কৰি আছে তো আজি আমি সালবাৰীত সূত্ৰধৰ সেল গঠন কৰিছে যত আমি 500 জন আমন্ত্ৰণ কৰিছিল ইয়াত ডাবল 1000ৰ বেছি মানুহ হৈছে এইটো ইংগিতটো হল পুনৰ BPF শাসনত আহাৰ ইংগিত এই কথাটো যি সকলে এতিয়া UPPL আছে নহয় আপোনালোকে ভালকে চাওক আজি যি সকলে UPPL আছে তেওঁলোকক কালি পৰখি ক'ব তেওঁলোকে UPPL নাই বুলি এইটো তেওঁলোকৰ এইটো ক্যাৰেক্টাৰত আছে UPPL নেতা সকলে যি সকলে প্ৰমোদ বড়োৰ কাৰণে আজি দিনে নিখায়ে UPPL লৰা সকলে কাম কৰি আছে নহয় কালি পৰখি প্ৰমোদ দাদা তেওঁলোকক ক'ব এওঁলোকে আপোনাৰ UPPL মানুহ নহয় বুলি এতিয়া মই উদাহৰণ দিম আমাৰ খৈৰাবাৰী ব্লগৰ ফাউণ্ডাৰ প্ৰেসিডেন্ট ভূপেন বড়ো কি UPPL নাছিলে নাকি তেৱে ফাউণ্ডাৰ প্ৰেসিডেন্ট সেইদিনাখন জিতেন মুছাহাৰী আজি 19 ডিসেম্বৰ কালি 20 ডিসেম্বৰ কালি গৈবাৰী সমষ্টিত
5,000 UPPL কৰ্মকৰ্তাক লৈ জিতেন মুছাহাৰীয়ে BPFৰ যোগদান দিব কি জিতেন মুছাহাৰী BPFৰ UPPLত নাছিলে নেকি আপোনালোকৰ চালবাৰীত কনক ডক্টৰ দাদা হওক চিলাৰাই হওক হানিফ আলী দাদা হওক তেওঁলোকে কি UPPLত নাছিলে নেকি এই মোৰ লগত লেফ্ট সাইডত আছে শাহজাহান আলী আহমেদ তেখেতে 2020ত মঠাংগুৰি সমষ্টিত UPPLত কেণ্ডিডেট আছিলে প্ৰমোদ বড়োৱে কক না মই শাহজাহান আলীক মোৰ UPPLৰ কেণ্ডিডেট নাছিলে বুলি কওকচোন যি বড়োক প্ৰমোদ বড়ো দাদায়ে নতুন প্ৰজন্মৰ লাইফটো চিন্তা নকৰে তেওঁৱে কাম কৰা নাই কিন্তু আপুনি কওকচোন 2020ত শাহজাহান আলী আহমেদ UPPLৰ কেণ্ডিডেট নাছিলে নেকি জিতেন মুছাহাৰী য'ত নাকি তামোলপুৰ এপছুৰ প্ৰেছিডেণ্ট আছিলে তেওঁ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী আছিলে UPPL নাছিলে নেকি সেইকাৰণে যিসকলে আজি UPPLত কোনোবা ডিষ্ট্ৰিক্টৰ প্ৰেছিডেণ্ট ক'ৰবাত চেণ্ট্ৰেলৰ বিষয়ববীয়া কাম কৰি আছে আপোনালোককো কালি পৰহি প্ৰমোদ দাদাই ক'ব তেওঁলোকে UPPLত নহয় বুলি সেইকাৰণে তেওঁৰ মনত ডাউট আছে কোন কোন ক'ত কাম কৰি আছে বুলি সেইকাৰণে এই ডাউটটো তেওঁলোকৰ কেৰেক্টাৰে তেওঁলোকৰ নহয় বুলি কিন্তু এইটো ৰাইজে চবেই জানে শাহজাহান আলী আহমেদ 2020ত BTR চুক্তি হোৱাৰ পাছত তেওঁ UPPLৰ কেণ্ডিডেট আছিলে জিতেন মুছাহাৰী তেওঁ UPPLৰ আছিলে সেইদিনাখন চালবাৰীত সন্মানীয় কনক ডক্টৰ বুলি আমি যাক দাদা ক'লোঁ সেই UPPLৰ CWC আছিলে চিলাৰাই দাদা সি আগত এপছুৰ সময়ত আৰু UPPLৰ তেওঁ ফাউণ্ডাৰ আছিলে তেওঁ এই ফাউণ্ডাৰ UPPL সকলক অপমান কৰাটো UPPL নহয় বুলি যিগৰাকীয়ে তেওঁলোকক UPPL নহয় বুলি অপমান কৰিছে সকলো ফাউণ্ডাৰ UPPLকে অপমান কৰা হৈছে সেইকাৰণে ফাউণ্ডাৰ UPPL সকলক যিসকলে UPPL কৰিছে তেওঁলোকক UPPL সন্মান দিব লাগিব ডাঙৰক সন্মান দিয়া এইটো আমাক থাকিব লাগিব হয় না নহয় দল কোনোবা বদলিছে কিবা এটা কাৰণ এইটো বেলেগ কথা কিন্তু তেওঁলোকে ফাউণ্ডাৰ আছিলে চালবাৰী অঞ্চলত চিলাৰাই দাদা হিন্তি ফাউণ্ডাৰ আছিলে কনক ডক্টৰ বা হানিফ আলী তেখেতেতো বিৰাট কণ্ট্ৰিবিউশ্যন দিছিলে আজি পাৱাৰত অহাৰ পাছত প্ৰমোদ বড়োৱে পাহৰিব পাৰে তেওঁৰ বিষয়ববীয়া পাহৰিব পাৰে কিন্তু এনেকুৱা কেৰেক্টাৰ থাকিব নালাগে বুলি মই ভাবোঁ সন্মান জনাটো আমাৰ সকলোৰ দায়িত্ব থাকিব লাগে